হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মৌচুমী ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া ৰাতিপুৱা চাহৰ সৈতে মই আপোনালোকৰ লগত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা আমি চাহ খাব ধৰিছোঁ। এয়া নাৰিকল দিয়া পিঠা বনাইছে মায়ে, গৰম গৰম পিঠা আৰু চাহ। এনেকৈ চাহত পিঠা ভিজাই খোৱাৰ সোৱাদেই বেলেগ আৰু তাতে আৰু মাৰ ঘৰত। এয়া আমাৰ ঘৰৰ এখন সৰু বাগিচা ফুলৰ। ইমান ধুনীয়াকৈ ফুলবিলাক হৈছে গছবিলাক। আলু পিটিকা দি পন্তা ভাত। পাপা খাই কেনে লাগছে? ভাল লাগছে। খুশি? ভাল নিচা? মজা। এতিয়া কাৰ ফাৰ্ষ্ট খাই গৈ? এই দুটা আমাৰ ঘৰৰে ওচৰৰে আলহী হয়, সৰু সৰু আলহী। আমাৰ মাহীৰ হয় এইকেইটা। সিহঁতে জেঠীমাকৰ ঘৰত পন্তা ভাত খাব আহিছে 10টা বজাত। দুয়ো মাজে মাজে এনেকৈ আহে পন্তা ভাত খাবৰ কাৰণে। দুয়ো জেঠীমাকৰ পন্তা ভাত খাই বিৰাট ভাল পায়। পুঁই শাকৰ গছ চুডেল মই ৰুইছো। খেদেলতা ন? আদা আৰু হালধি চবৰে বাগান নেকি নে? টেঙা খাই টেঙা গ'ল মজা। সেইটো হেৰি তিতা কেৰেলা, এইবিলাক তিতা কেৰেলা। এইটো এটা সেইটো এটা। ধুনীয়া বতাহ দি আছে না? তাতে বহাই ভাল দেখোন। সেয়া ঘৰৰে পুঁই শাক আজি বনাম, আজি দুপৰীয়া। আজি এতিয়া দুপৰীয়াৰ ভাতত আছে এইটো নেচেৰা ভাজি, ইয়াতে আছে পুঁই শাক, আলু, তাৰপিছত এয়া দালি। মই ভাত বাঢ়ি লৈছোঁ, এয়া খাওঁ, বহুত ভোক লাগিছে। জেঠীআম্মা ক'ত গৈছে? ক'তো যোৱা নাই? দিয়া খাই দিয়া। দিয়া। এতিয়া মই গধূলি খুচিৰ লগত অকণমান ডাঙৰ মাহঁতৰ ঘৰৰ ফালে ফুৰিব আহিলোঁ। সিহঁতে দুয়ো খেলি আছে। দুয়োৰে একেবাৰে লগ পাই একদম ফূৰ্তি আৰু।
ল'বা